দেখা পালে নে? দেখা পোৱা নাই একো? হা? দেখা পোৱা নাই নেকি নাম লৈ? একো দেখা পোৱা নাই? হা? একো দেখাই পোৱা নাই 7 দিন? দেখিছেনে? এই 7 দিন নাম ল'লে আমাৰো আনন্দ লাগি আছে, আশ্ৰমতো ভাল লাগি আছে। আমি আৰু ক্ৰম এটা দিম, এতিয়া নিদিওঁ, আৰু এটা ক্ৰম দিব লাগিব। তাৰমানে কি হয়, আমাৰ ভকতবিলাকে অলপ মামৰে ধৰে। লোৱা এডাল পৰি থাকিলে মামৰে ধৰে ন? মাটিত পৰি থাকিলে লোৱাডাল মামৰে ধৰে নধৰে? হা? ঠিক তেনেকৈ আমাৰো মামৰ গুচাবলৈ কি কৰিব লাগিব? এই নাম ল'বাই আহিব লাগিব ইয়াত, এই বৈকুণ্ঠত। ইমান ডাঙৰ বৈকুণ্ঠ এটা বনাইছে প্ৰভু ঈশ্বৰে। আজি ইয়াত চক কিমান দৰ্শনাৰ্থী পৰা ভকতটোতো ভকতে দৰ্শনাৰ্থী কিমান আহে। আপোনালোকে ইয়াত ক্ৰম কৰিছে, প্ৰত্যেকজন ভকত আৰু আইসকলে। নতুন মানে যিমান আহিছে ইয়াত কৈ গৈছে যে ইমান ডিচিপ্লিনত বহিছে, চব ধুনীয়াকৈ বহিছেতো। আচলতে আমাৰ আদৰ্শটো বেলেগত যাবই, আৰু প্ৰভুৰ বাক্য আছে ন, আমাৰ কৃষ্ণগুৰু ভকতৰ আদৰ্শ ল'বই লাগিব বেলেগে, পুৰা ল'ব লাগিব। গতিকে আপোনারা ইমান ময়ে কালি আহিছোঁ নহয়, আহি ভাল লাগিছে। প্ৰতি একদম পুৰা লাইনত আছে চব, আৰু সেনেকে নাম ল'ব লাগে, তেতিয়া ঈশ্বৰৰ কৃপা হয়। আৰু আমাৰ যিখিনি ভকতে নাম লৈছে, প্ৰভু চিন্তাই কৰিব লাগে, আপোনালোকৰ বহুত মানে জন্মান্তৰে এইটো থাকি যাব। আপোনালোকৰ গোটেই বংশতে থাকি যাব এইটো। আৰু আমাৰ ভকতৰ নিচিনা প্ৰেম খুব কম আছে। বহুতে শুনিছোঁ, আমি বহুতে কয় যে আপোনাৰ ভকতবিলাক খুব ভাল। গতিকে আমাৰ যাতে সদায় যাতে এনেকৈ থাকিব পাৰে, এনেকৈ ক'ব পাৰে যাতে বেলেগে। কাৰণ আমাৰ গোটেইখিনি চাই, চলন ফুৰণ চব চাই বেলেগে। এতিয়া ইয়াতে গৈছে, সুন্দৰভাৱে গৈছে, সকলোৱে ভাল পাইছে। গতিকে ভকত বৰ টান প্ৰভু ঈশ্বৰে, কিন্তু ভকতৰ নিচিনা। সেইকাৰণে আমি কিয় কওঁ, আমি ভকতক আপোন বুলি কিয় কওঁ? ভকতে বন্ধু আমাৰ। ভগৱানততো বেলেগ খেতি তুলনা কাৰো লগত নহয়, কিন্তু ভকত প্ৰভুৱে কৈছে ভকতক যদি শুশ্ৰূষা কৰিব পাৰা, তাৰ নিচিনা নালাগে আৰু। প্ৰভুৱে কৈছে ভকতক শুশ্ৰূষা কৰিলে কিবা পাপ থাকিলে ঘৰত চব বচন হয়। ভকতক শুশ্ৰূষা কৰিলে মাতিলে। আমাৰ এইকাৰণে অনুষ্ঠানবিলাক প্ৰত্যেক চক্ৰত চলি থাকে, বা প্ৰত্যেকৰে ঘৰে ঘৰে চলি থাকে অনুষ্ঠানবিলাক। সেইটো চলাব লাগে, অনুষ্ঠান সদায় চলাব লাগে। আৰু ভাগৱত খ্যান অকণমান ব্যাখ্যা কৰি দিব লাগে ভালকৈ। আমাৰতো বহুত জানা ভকত আছে, ভাগৱত ব্যাখ্যা কৰিব পৰা, ভাগৱতৰ বিষয়ে ক'ব পৰা বহুত ভকত আছে। আমাৰ খালি চবেই খালি সৃষ্টিটো নপঢ়ে, খালি ভক্তি লাইনটো বেছি পঢ়ে। সৃষ্টিটো অকণমান টানো, সৃষ্টিৰ ৰহস্যতত্ব এইটো অলপ টানো। গতিকে আমাৰ যিখিনি আমাৰ ভকত আছে, আৰুতো আমাৰ ভকত বাঢ়ি আছে, বহুত বাঢ়ি আছে ভকত। গতিকে আমি এতিয়া যিটো ক্ৰম আজি 7 দিন দিলোঁ, এই 7 দিনীয়া ক্ৰমটো আপোনালোকে এতিয়া পিছত পাব কিয় দিছোঁ। সেইটো আচলতে কোৱা কথা নহয়। আৰু আমাৰ বহুত কেইটামান মহিলাও আছে মিডিয়াত দিয়া, মই নামটো নকওঁ, সেইটো দিব নালাগে, ক্ষতি হয়। আপোনালোকক নাম লগাই দিছোঁ মই, বাকী বিচাৰ কৰিব দিয়া নাই। বিচাৰ কৰিব দিছোঁ জানো? বিচাৰটো কৰিম আমি, যি কৰিব লাগে আমি সময়ত দি দিম, আপোনালোক গম পাব। কিন্তু আমি মিডিয়াত, আমাৰ ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰিব নালাগে। বহুত কথা আছে, ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰাৰ লগে লগে বহুত মানুহ বেলেগ হৈ যায়। কাৰণ যাই যিমান নকওঁ বিপ্লৱৰ কথা, সেইটো ঈশ্বৰে কৰিব সময়ত। সকলোৱে কয় অমুক হ'ব, ভমুক হ'ব, বা এনেকুৱা হ'ব অমুক চনত। সেইটো মিছা কথা। ঈশ্বৰে কিয় আনিছে আমাক ঈশ্বৰেতো আনিছে প্ৰত্যেক জীৱকে আনিছিলে নে ঈশ্বৰে? প্ৰত্যেককে আনিছে আমাক ঈশ্বৰে। হা, হয় নে নহয়? ঈশ্বৰে আনিছে নাই? আমি যদি ঈশ্বৰৰ নাম লৈ থাকোঁ ভালকৈ হৃদয়ৰ পৰা, তেতিয়াহ'লে কি আমাৰ বিপ্লৱে কিবা কৰিব পাৰিব নেকি? বিপ্লৱতো গাল লুমেজে লৰাব নোৱাৰে বুলি কৈছে। প্ৰভু ঈশ্বৰৰ বাক্য আছে যে কৃষ্ণগুৰু ভকতৰ লুমেজে লৰাব নোৱাৰে। সেইকাৰণে নামৰ সদায় মতি, নামটো যেনেকৈ নহওক ল'ব লাগে, টাইম পালে নাম ল'ব লাগে।
আমাৰ বহুত আছে এনেকুৱা আৰু আমাৰ যিখিনি ল'ৰা ছোৱালী আমাৰ এতিয়া পঢ়ি আছে বা আমাৰ আইসকল ল'ৰা ছোৱালীবিলাক তাহাকো ট্ৰেইনিংটো দিব লাগে ভালকৈ নাম লৈ য'তে নাযাওঁ নাম লৈ যায় যাতে আমাৰ নামটো সদায় ল'ব লাগে য'তে নাযাওঁ আৰু আমাৰ মেইন ৰক্ষা কৱচ আমাৰ নাম কৃষ্ণগুৰু নাম যিমান বিপদ নহওক আপোনালোকক মই কৈছোঁ আপোনালোক ৰুমেনে ল'ব নোৱাৰে গতিকে কৃষ্ণগুৰুৰ নামটো সদায় মুখত থাকিব লাগিব হৃদয়ৰ পৰা আহিব লাগিব কৃষ্ণগুৰুৰ নাম আৰু কৃষ্ণগুৰুৰ নামটো স্পষ্ট ক'ব কৃষ্ণগুৰু ক'লেও ক্ৰিয়া নহ'ব কৃষ্ণগুৰুহে ক'ব লাগিব পদ হৈছে কাৰণে কৃষ্ণ তেনেকৈ ক'লেও নহ'ব আৰু নামটোৰ ক্ৰিয়াৰ কথা আছে ক্ৰিয়া কৰিব কিন্তু যেতিয়া শুদ্ধভাৱে ল'ম কৃষ্ণগুৰু নামটো শুদ্ধভাৱে ল'লেহে আমাৰ ক্ৰিয়া হ'ব নামৰ আমাৰ বহুতৰে নাম লৈ হয় না নহয় প্ৰত্যেকৰে নাম লৈ কিছুমানৰ নাম লৈ থাকে ঈশ্বৰক দেখা পায় নে নাপায় হা পায়নে এনেকুৱা এনেকুৱা দেখলে চতুৰ্ভুজ ৰূপত দেখিলোঁ এনেকৈ দেখিলোঁ দেখে না নেদেখে বুজিছ আৰু নামটোৰ পাৱাৰ বহুত নামৰ পাৱাৰ ঈশ্বৰে নাজানে বুলি কৈছি না কোৱা নাই কৈছি না যে ময়ো নাজানো মোৰ নামৰ পাৱাৰ কিমান হয় না নহয় এতিয়া ভকতে জানে কাৰণ এতিয়া চেনীৰ বস্তা চেনীটো নাখায় খায় নেকি বস্তা ধুই গতিকে এতিয়া বস্তাটো চেনী নাখায় গতিকে চেনীৰ বস্তা হ'লে লাভ নাই আমি চেনীৰ বস্তাহে এতিয়া আপোনালোকক দিছোঁ আপোনালোকে গম পাব নামৰ মাহাত্ম্য কিমান কাৰণ নাম লওঁতে 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 তুমি হৰি হৈ যাব পাৰিবা নিজে প্ৰভু ঈশ্বৰে লিখিছে নাম লওঁ হৃদয়ৰ পৰা নামটো ল'ব লাগে একদম পূৰা আৰু নাম ল'লে পূৰা চিধাকৈ ল'ব লাগিব সি তেনেকৈ আউজে খেতি নহয় চিধাকৈ ল'ব লাগে আমি চিধা হ'ব লাগে অলপ কষ্ট হয় নাম লওঁতে কাৰণ কিয় কষ্ট হয় নাম ল'লে গৰম আহিব কিবা আহিব হয়তো মনটো গেল ঘৰলৈ যোৱাই না ৰাতি চবৰে হা মনটো যায়নে নাই এইকেইদিন ধৰে হাত দিম মনটো যায়নে চলিটো নহ'লেকে দিবা আহে না নাই হে 7 দিন এই 7 দিন নাম দিছোঁ আপোনালোকে কোনো চিন্তা কৰিব নালাগে মই কৈ দিছোঁ আমি কাৰণ বেলেগ চিন্তা কৰিলে নামটো নহ'ব নহয় তথাপিতো আমাৰ কলিত বহুত ভাল একবাৰ কৃষ্ণগুৰু নাম লৈ তৰি যায় বুলি কৈছে হয় না নহয় দুষ্ট চিত্তে যদি হৰি সোমৰে তথাপি তাৰ পাতক হৰি বুলি কৈছিল এবাৰ যদি এই দুষ্ট চিত্তে যদি কৃষ্ণগুৰু বোলে যিমান পাপ নাথাকক এই দূৰতে বিদুৰ হৈ গ'ল কাৰণ দূৰ নাই ইয়াত নাই আৰু গুচি গ'ল আমাৰ নামৰ মাহাত্ম্য বহুত ভকতে বেছি বহুত ভকতৰ আছে এনেকুৱা বহুত ভকতৰ আছে নামৰ মাহাত্ম্য পোৱা আৰু বহুত তত্ত্বসাৰত লেখা আছে চবৰে হয় না নহয় চবৰে লেখা আছে হয় না নহয় আৰু নামটো মেইন আৰু নাম আৰু গুৰু ভক্তি এই দুটা কোনোদিনে গুৰু ভক্তি আৰু নাম হয়নে নহয় নাম আৰু গুৰু ভক্তি এই দুটা যদি লৰচৰ হয় ন তেতিয়া আপোনালোকৰ লৰচৰ হ'ব আপোনালোকে যদি মোৰ চিন্তা কৰে ময়ো আপোনালোক চিন্তা কৰিম হয়নে নহয় যিমান নহওক আপোনালোকে যদি চিন্তা কৰি মই চিন্তা কৰিম আৰু ভকতত মোৰ আপোন নাই আপোনালোক ক'লোঁ মই ভকতক একদম মোৰ ভিতৰৰ পৰা মই ভকতক ভাল পাওঁ আৰু ভকতৰ বাহিৰে আমাৰ একো নাই আমি ভকতৰ বাহিৰে একোৱেই নিচিনো আমাৰ একো নাই ভকতে যিমতে চলয় সেইমতে আমি চলি থাকোঁ গতিকে ভক্তিলালত যাব আপোনালোকে কপিল দেৱাৱতী সংবাদ পঢ়িছে না পঢ়া নাই কপিল দেৱাৱতী সংবাদটো সকলোৱে পঢ়িছে হা কপিল দেৱাৱতী সংবাদ পঢ়িছে না সকলোৱে হা চব তোমাৰ সংগত মই পুৰো সৰ্বদাই তথাপিতো চিত্তে শান্তি একবিন্দু নাই ও তোমাৰ সংগত মই পুৰো সৰ্বদাই ও তথাপিতো চিত্তে শান্তি একবিন্দু নাই ইন্দ্ৰী মুখে গুৱাই লহ এত কাল ও কেতিখনে দেহা পৰে তাৰ ঠিক নাই
নাই ও ব্ৰহ্মজ্ঞানী পুত্ৰ যদি এক হয়ে জাত ও দেৱে মহাজ্ঞান পাই হৈব বিষ্ণুর দুষ্কর মায়ায় আমাক মোহিলে ও দুর্লভ মনুষ্য জন্ম গুয়াইল ভারদার প্রার্থনা হলে পদ্মমুনি কি বলে পদ্মমুনি কি বলে শুনবিতা ও শুনা দেব ভূতি প্রিয়া দৃঢ় কৰি মন ঐ আনন্দৰ কালে খেদ পৰা শিকা ও থাকা তুমি এক মনে নাম কহু মৰি ঐ উদৰে লৈ বন্ত বাহ আপুনি শ্ৰী হৰি উদৰত বাস লৈছে না নাই পদ্মমুনি দেৱ কি কপিল হয় না নহয়